নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি মই ঋতুমণিয়ে আপোনালোকক আন এটি ভ্লগলৈ স্বাগতম জনাইছোঁ এতিয়া বাজিছে এটা মই যেহেতু খানা বনাই আছোঁ বলকচোন তেনেহলে মই আজি কি বনাইছোঁ তাকে দেখুৱাম এয়া সয়াবিন পোলাও অকণমান বনাই লৈছোঁ প্ৰায় মোৰ ৰেডি হ'লেই এটা বাউলত মই এনেদৰে পোলাওখিনি কাঢ়ি লৈছোঁ এয়া অকণমান মই হাঁহ মাংসও বনাই লৈছোঁ প্ৰায় মোৰ এইখিনিও ৰেডি হ'লেই দুপৰীয়া আহাৰটো আজি এনেদৰে খাম বুলি ভাবিছোঁ এয়া মোৰ আজি পাৰ্সেল কেইটামান আহিলে মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ এয়া কুৰ্তি হয় তাকে আপোনালোকক আহকচোন দেখুৱাওঁ এয়া প্ৰথম কুৰ্তিটো হৈছে মোৰ এয়া কফি ৰঙৰ দেখিছেনে কেমেৰাত কেনেকুৱা দেখিছে নাজানো দেই কালাৰটো এনেকৈ কিন্তু এয়া কফি ৰঙৰ হয় ইমান ধুনীয়া দেখিছেনে অৰেলিয়া কুৰ্তি হয় এয়া বুকুডোখৰত ইমান ধুনীয়াকৈ এনেকৈ গোল্ডেনৰ এম্ব্ৰইডাৰী কৰা আছে কালাৰটো আপোনালোকে কেনেকুৱা দেখিছে জনাবচোন কিন্তু এটো বৰ মৰম লগা কালাৰ কফি ব্ৰাউন বুলি কয় ইমান ধুনীয়া লাগিছে কালাৰটো কাপোৰটো যে একদম পিওৰ কটনৰ হয় ইমান ভাল কমফৰ্টেবল পিন্ধিবলৈ মোৰ সাইজ আসলতে এল হয় এল সাইজটো মোৰ ধুনীয়াকৈ ফিটিং হয় ডেসক্ৰিপচন বক্সত ইয়াৰ লিংকটো দি দিম আপোনালোকে ল'ব পাৰিব এয়া দ্বিতীয়টো এয়া মোৰ অৰেলিয়া কুৰ্তিয়ে হয় এটো এয়া দেখিছেনে এটো হৈছে অফ হোৱাইট নিচিনা কালাৰটো অফ হোৱাইটৰে হয় এটো কিন্তু কটনৰ নহয় এটো কিবা ভিস্কস বুলি কয় তথাপিতো এটো বেছিহে কোমল পিন্ধিবলৈ ইমান ভাল লাগে গাত আছে নাই গমি নেপায় ইমান কমফৰ্টেবল কাপোৰটো ইয়াৰ লিংকটো মই আপোনালোকক দি দিম আপোনালোকে চাই ল'ব পাৰিব আৰু ইয়াৰ তৃতীয়টো হৈছে এটো পিছে মই ফ্লিপকাৰ্টত লোৱা এটো কিবা লিয়ন কাপোৰ বুলি কয় এটো কিন্তু অৰেলিয়া নহয় কিবা কি আছিল জানো খালি ফিটিংটো বৰ ভাল নাপালো মই ওচৰৰ টেইলাৰত অকনমান ফিটিংটো কৰাই ললো আৰু ইয়াত কিছুমান এনেকৈ ৰঙা কিবা উলমি আছিল ডিজাইন নিচিনা মই মানে সিম্পল কে ভাল পাওঁ এই ডিজাইনবিলাক মই এৰুৱাই দিলো তথাপিতো ইমান ফিটিংটো ভাল নালাগিলে আৰু এনে চলিব পৰাকে আৰু ইমান ভাল নালাগিলে এয়া আজি মোৰ ইমানে কুৰ্তি আছিল আকৌ মই আন কেইটামান আহিব লগা হৈ আছে আপোনাক দেখুৱাম আজি মোৰ মধুৱে এঠাইলৈ লগ ধৰিছে মই ভাবিলোঁ আজি মই এই কুৰ্তিটোকে পিন্ধি আছোঁ কফি ব্ৰাউন কুৰ্তিটো কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে কাৰণ এই কালাৰটো মোৰ বৰ ভাল লাগে সেইকাৰণে মই এইটোৱে পিন্ধি ওলাইছোঁ আজি এয়া মধু আৰু মই অকণমান ওলাই আহিছোঁ কাৰণ এইকেইদিন বতৰটো ইমান বেয়া আছিলে ন আজিহে অকণমান ৰ'দ দিয়া যেন লাগিছে সেইকাৰণে অকণমান বোলো ওলাই যাওঁচোন ঘৰতনো কিমান সোমাই থাকিম আৰু সেইকাৰণে আমি দুজনী ওলাই আহিছোঁ কাৰণ পাপাক ডিউটিলৈ গ'ল চাৰণৰ যিহেতু পৰীক্ষা চলি আছে সেইকাৰণে তাক নানিলোঁ আমি দুজনী এপাক বোলো ওলাই যাওঁচোন এয়া আমি ওচৰৰে এখন ৰেষ্টুৰেণ্টলৈ ওলাই আহিলোঁ ইয়াতে আমি অকণমান কিবা এটা খাওঁ বুলি আমি যিহেতু ভাত খাই গৈছিলোঁ সেইকাৰণে বৰ বেছি ইয়াত হেভিকে অৰ্ডাৰ কৰা নাই আমি কফি আৰু চাওমিনকে অৰ্ডাৰ কৰিছোঁ এয়া খাই বৈ লৈ দুইজনীয়ে পুৰা ফটো তোলাত ব্যস্ত লগতে চাৰণ নহাৰ কাৰণে তাৰ কাৰণে অলপমান ঘৰলৈ পেক কৰি লৈ গৈছোঁ
এইবাৰ আমি ৱেষ্ট ছাইডত সোমাবলৈ লৈছোঁ। মধুৱে হেনো কেইটামান ইয়াত ড্ৰেছ চাব।